নমস্কাৰ বন্ধুসকল। কেতিয়াবা দেখাত সৰু সৰু কামেও বিৰাট বৃহৎ অনুষ্ঠানলৈ পৰিৱৰ্তন হোৱাৰ লগতে এই অনুষ্ঠানটো জনসমাজত ব্যাপকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে, লগতে জনগণেও আদৰি লয়। তাৰ এটা জ্বলন্ত উদাহৰণ হ'ল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰত্যেক দেওবাৰে দিনৰ 11 বজাত অহা ৰেডিঅ' যোগেদি অহা এটা জনপ্ৰিয় অনুষ্ঠান হ'ল মন কী বাত। এই মন কী বাত অনুষ্ঠানটোৱে 100 সংখ্যক এপিছ'ড হিচাপে অতিক্ৰম কৰাৰ লগতে দেশৰ জনগণৰ মাজত বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে, তেখেতে 2014 চনৰ 3 অক্টোবৰৰ দিনা ৰেডিঅ'ৰ যোগেদি এটি অনুষ্ঠানৰ সম্প্ৰচাৰণ কৰিছিল। সেই অনুষ্ঠানটো হৈছিল মন কী বাত। সকলোৱে ভাবিছিল সেই সময়ত যে এইটো এটা সাধাৰণ অনুষ্ঠান, এই অনুষ্ঠানটো দুদিনমান চলিব আৰু বন্ধ হৈ যাব। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী দৃঢ় সংকল্পৰ বাবেই আজি এই অনুষ্ঠানটো 100 সংখ্যক এপিছ'ড হিচাপে স্বীকৃতি লাভ কৰিছে। কাৰণ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে দেশৰ বিভিন্ন ক্ষেত্ৰখনত চলি অহা বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন কৰ্মৰ যোগেদি দেশখনক আগুৱাই লৈ যোৱা অনুষ্ঠানেই হওক বা ব্যক্তিয়ে হওক, এইসকলৰ লগত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰত্যক্ষ বাৰ্তালাপ কৰা দেখিবলৈ পোৱা যায়। এই বিভিন্ন ক্ষেত্ৰকেইখন হ'ল জলবায়ু, পৰিৱেশ, প্ৰদূষণ, বিভিন্ন সামাজিক শিক্ষা আদিৰ লগত জড়িত ব্যক্তিসকলৰ লগত মোদী ডাঙৰীয়াই প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰে আৰু তেওঁলোকক প্ৰেৰণা যোগায় আৰু দেশেও এই মানুহবিলাকক চিনি পায় বা দেশেও এই লোকসকলক স্বীকৃতি দিয়ে। এটা গৌৰৱৰ বিষয় যে এই মন কী বাত অনুষ্ঠানটি যি 100 সংখ্যক এপিছ'ডটো বিশ্বৰ এটি সৰ্ববৃহৎ অনুষ্ঠান, ৰাষ্ট্ৰসংঘতো লাইভ টেলিকাষ্ট কৰাৰ কথা দেশৰ আগশাৰী সংবাদ মাধ্যমত প্ৰকাশ পায়। মোদী ডাঙৰীয়াৰ এই অনুষ্ঠানটো অকল হিন্দীতেই সম্প্ৰচাৰণ নহয়, এই অনুষ্ঠানটো ভাৰতৰ 23টা ভাষাৰ লগতে বিদেশৰ 11টা ভাষাৰ মাধ্যমেৰেও মোদী ডাঙৰীয়াৰ এই অনুষ্ঠানটো সম্প্ৰচাৰণ কৰে। ই এটা উল্লেখনীয় দিশ। কাৰণ যিকোনো এটা দলৰ পৰা নিৰ্বাচিত এজন ব্যক্তিয়ে যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতাত অধিষ্ঠ হয়, তেতিয়া তেখেত দেশৰ সকলোৰে প্ৰধানমন্ত্ৰী হৈ থাকে আৰু তেখেতে যিবিলাক পজিটিভ ইনিচিয়েটিভ লয়, সেই ইনিচিয়েটিভবিলাক সমৰ্থন কৰা আৰু তাক এনে কাৰ্যবিলাক প্ৰচাৰ বা প্ৰসাৰতা কৰাটো দেশৰ প্ৰতিজন সুস্থ নাগৰিকৰ প্ৰধান কৰ্তব্য। আজি মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ যোগেদি তেখেতে সপ্তাহটোত 1 ঘণ্টা সময়ৰ বাবে হ'লেও দেশৰ জনগণৰ লগত এটা প্ৰত্যক্ষ যোগাযোগ সংস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এই অনুষ্ঠানটো সুদীৰ্ঘ অবিৰতভাৱে এই 9 বছৰলৈকে চলি থকা অনুষ্ঠানটো কোনো বাধা বিঘিনি নকৰাকৈ ইও এটা সফল কৃতিত্বৰ অধিকাৰী হৈ পৰে। আজি মন কী বাত অনুষ্ঠানটোৰ এই সফলতাই দেশৰ প্ৰতিজন নাগৰিকে গৌৰৱান্বিত কৰি তুলিছে। সঁচাকৈ এই ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিঃসন্দেহে সন্মানৰ যোগ্য বা প্ৰশংসাৰ যোগ্য। আৰু ভৱিষ্যতেও মোদী ডাঙৰীয়াই তেওঁৰ প্ৰধানমন্ত্ৰীত্ব কাৰ্যকালত এনেধৰণৰ দেখাত সৰু হেন লাগিলেও পজিটিভ ইনিচিয়েটিভ কিছুমান যেন লৈ দেশখনক আগুৱাই লৈ যায়, তাৰ কামনাৰে আমাৰ মোদী ডাঙৰীয়ালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।